উভালি পৰা কঁঠাল গছক শিল্পৰ ৰূপ দিয়াৰ চেষ্টা অসম বিশ্ববিদ্যালয়ৰ দৃশ্যকলা বিভাগৰ শিক্ষাৰ্থীৰ ভাস্কৰ্য শিল্প নিৰ্মাণৰ চেষ্টা হাতত লাখুটিলৈ বিহুলৈ আহিল 90ৰ ঊৰ্ধৰ আইতা থৰক বৰক ভৰিৰে বাৰ্ধক্যকো নেওচি সোণাৰী ৰাজহুৱা বিহু সন্মিলনৰ মঞ্চত বিহু নাছিলে কেইবাগৰাকীও আইতাই বলিউডৰ প্ৰখ্যাত পৰিচালক অনুৰাগ কাশ্যপে ব্ৰাহ্মণ সম্প্ৰদায়ৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে সুৰাটৰ আদালতে অনুৰাগ কাশ্যপৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছে আমেৰিকাৰ ছুপাৰ মডেল কেণ্ডেল জেনাৰৰ সৈতে আন্তঃৰাষ্ট্ৰীয় আলোচনাৰ বাবে ফটোশ্বুট কৰা একমাত্ৰ বলিউড অভিনেতা হিচাপে সুশান্ত সিং ৰাজপুতৰ অভিলেখ আছে যিটো আন কোনো অভিনেতাই ভংগ কৰিব পৰা নাই ধুৰন্ধৰ 2 ছবিখনক লৈ শিখ সম্প্ৰদায়ৰ ধৰ্মীয় আবেগত আঘাত হনৰ অভিযোগ অনুসৰি পোষ্টাৰখনত শিখসকলৰ পৰম্পৰাগত সাজ পোছাক আৰু পাগুৰি পিন্ধি চিগাৰেট খাই থকা এটা চৰিত্ৰ উপস্থাপন কৰা হৈছে বলিউডৰ ভাইজান সলমান খান ভুগিছে নিসংগতাত অভিনেতাগৰাকীৰ এটা ইনষ্টাগ্ৰাম পোষ্ট ছ'চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে আৰু সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আইপিএলৰ মঞ্চত পুনৰ এক ইতিহাস ৰচিলে মাত্ৰ 15 বছৰীয়া তৰুণ প্ৰতিভা বৈভৱ সূৰ্যবংশীয়ে দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলিবলৈ নামি ৰাজস্থান ৰয়েলছৰ খেলুৱৈগৰাকীয়ে আইপিএলৰ এটা ছিজনত কোনো ভাৰতীয় বেটছমেন হিচাপে সৰ্বাধিক 6 কোবৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে বিগ বছৰ অভিনেত্ৰী শেহনাজ গিল সম্প্ৰতি চৰ্চাত থকা দেখা গৈছে কোৱা হৈছে যে আৰচিবিৰ খেলুৱৈ দেৱদত্তৰ সৈতে অভিনেত্ৰীগৰাকীৰ সম্পৰ্ক আৰম্ভ হৈছে 3খন মেচত ধাৰাবাহিক বিজয়েৰে পইণ্টৰ তালিকাত শীৰ্ষত উপনীত হোৱা ডিফেণ্ডিং চেম্পিয়নছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে প্লে-অফৰ স্থানো নিগাজি কৰে আইপিএলত আজি চেন্নাই ছুপাৰ কিংছ বনাম ছানৰাইজ হায়দৰাবাদ হাই ভল্টেজ খেলখন অনুষ্ঠিত হ'ব চেন্নাইৰ হোম গ্ৰাউণ্ড চেপক ষ্টেডিয়ামত